নমস্কাৰ। যোগদান কৰিবলৈ ওলাইছে সন্মানীয় ৰাজ্যিক সভাপতি তথা उदालगुरिनि जाखांफुनाय फालांगिरि समाज सिबियारि मेनन मोसाहारिया दिनै गावनि रोजा रोजा मददगिरिफोरखौ लानानै बिजेपि दोलोआव हाबबाय। आसाम हादरसा बिजेपिनि आफादगिरि मंगलदै उदालगुरि बियाबनि एमपि दिलीप शइकियानि नुजाथिनायाव मोसाहारि बिथाङा गावनि रोजा रोजा मददगिरिफोरखौ लानानै मोनसे मेहेरगोनां हाबाफारिनि गेजेरजों बिजेपि दोलोआव हाबो। ইয়াৰ পিছতে আমি আমন্ত্ৰণ জনাইছো আমাৰ ইতিমধ্যে বিটিআৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি কিছু আমাৰ যি ৰণনীতিগত দিশ আছে সেইবিলাক ইতিমধ্যে কিছু বিষয় আলোচনা কৰিছোঁ। কিন্তু আজিৰে পৰা আনুষ্ঠানিকভাৱে আমি ওদালগুৰিৰ পৰাই মোৰ লোকসভা সমষ্টি দৰং ওদালগুৰি আৰু ওদালগুৰিৰ পৰাই আমি বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু ইয়াৰ যি বিস্তাৰ এই বিস্তাৰৰ কাম আজি আৰম্ভ কৰিছোঁ আৰু মিছন বিটিআৰ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আচলতে ইউ পি পি এলৰ দুৰ্গত আঘাত আনিব নেকি আজি যিহেতুকে আপোনালোকৰ যোগদানৰ সংখ্যাটো বাঢ়ি গৈ আছে। বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস দিনক দিনে বাঢ়িছে। বিটিআৰত শান্তি, বিটিআৰত সমন্বয়, বিটিআৰত উন্নয়ন দ্ৰুতগতিত আগবাঢ়িছে। আমি নিশ্চিতভাৱে আশাবাদী বিটিআৰ বাসীৰ যি সপোন ৩৫ লক্ষ বিটিআৰ বাসীৰ যি সপোন সেই সপোন নিশ্চিতভাৱে ৰূপায়ণত ভাৰতীয় জনতা পাৰ্টীয়ে সকলো ধৰণে পদক্ষেপ গ্ৰহণ কৰিব আৰু বিটিআৰত আমি উন্নয়ন আৰু শান্তি সমান্তৰালভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দিশত আমি কাম কৰিম। মিনন মোছাহাৰীৰ সন্দৰ্ভত কি ক'ব? তেখেতৰ নেতৃত্বত আজি প্ৰায় ৫ সহস্ৰাধিক লোকে যোগদান কৰিছে। মেনন মোছাহাৰী এজন সমাজৰ লব্ধ প্ৰতিষ্ঠিত এজন সামাজিক ব্যক্তি আৰু আজি প্ৰমাণ কৰিছে যে মেনন মোছাহাৰীৰ যিটো জনপ্ৰিয়তাও প্ৰমাণ কৰিছে আৰু লগে লগে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যিটো আস্থা, ৰাইজৰ যিটো বিশ্বাস দুয়োটাই আজি ইয়াত প্ৰতিফলন ঘটিছে। গতিকে মেনন মোছাহাৰী আৰু তেখেতৰ লগত অহা ৫ সহস্ৰাধিক যি ওদালগুৰিবাসী ৰাইজ আছে, ভৈৰৱকুণ্ডবাসী ৰাইজ আছে, গতিকে সকলোকে আজি আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছোঁ। এককভাৱে আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এইবাৰ? নিশ্চিতভাৱে আমি এককভাৱে নিৰ্বাচন খেলাৰ আমাৰ যি পৰম্পৰা আছে, 15ৰ পৰা কথা কওক বা 20ৰ কথা কওক, এতিয়া 25লৈকে আহিলোঁ। গতিকে আমাৰ এতিয়ালৈকে দলত সেইটোৱে সিদ্ধান্ত আছে, এককভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰৰ 40টা সমষ্টিতেই আমি নিৰ্বাচন খেলাৰ কাৰণে আমি আমাৰ দলত পূৰ্বত যিটো সিদ্ধান্ত আছিল সেই সিদ্ধান্তত আমি আজিৰ দিনটোত অটল আছোঁ। ৰাইজৰ মাজত এটা বস্তু আচলতে প্ৰচলিত হৈ আছে যে বি পি এফ আৰু ইউ পি পি এলৰ লগত দুই পক্ষৰ লগতে আপোনালোকৰ ইলু চলা বুলি এই ধৰণৰ কথা এটা ওলাই আছে। ডিভোৰ্চ দিব নেকি কাৰোবাৰ? কাৰো লগত আমাৰ বিয়াই হোৱা নাই যে ডাইভৰ্চৰ কথা ক'ত আহিব? বিয়াটো অলৰেডি ইউ পি পি এলৰ লগত হৈ আছে। পষ্ট ইলেকশ্যন, প্ৰি ইলেকশ্যন কাৰ লগত বিয়া হৈছে আমাৰ?
এতিয়াতো প্ৰি ইলেকশ্যনৰ কথা চলি আছে। পোষ্ট ইলেকশ্যনত যদি কিবা প্ৰশ্ন সোধে তেতিয়া কম আমি, কিন্তু আমাৰ কথাটো হ'ল BTRৰ আমি উন্নয়ন বিচাৰোঁ, BTRত শান্তি বিচাৰোঁ। আৰু সকলোৱে যদি একলগে থাকি BTRত যদি শান্তিপূৰ্ণভাৱে যদি নিৰ্বাচনটো খেলে, এটা বিশেষ চিন্তা চৰ্চাৰে ইতিবাচক দৃষ্টিভংগী সন্মুখত লয়, তেতিয়াহ'লে BTRবাসীৰ মানে কল্যাণ নিশ্চিতভাৱে এটা দ্ৰুতগতিত হ'ব। BPF সন্দৰ্ভত কি মন্তব্য দিব? এই মুহূৰ্তত UPPL ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ইয়াত আছে, গতিকে আমাৰ মিত্ৰতা UPPLৰ লগত আছে। BPFৰ লগত আমাৰ আজিৰ দিনত কোনো মিত্ৰতা নাই, যদিও বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত BPF দলটোৱে চৰকাৰ চলোৱাত কিছু যিটো কোৱা হয় ফ্ল'ৰ কোঅৰ্ডিনেশ্যন সেইটো চলাই আছে, কিন্তু আজিৰ দিনত BPFৰ লগত আমাৰ তেনেধৰণৰ কোনো মিত্ৰতা নাই। UPPLৰ লগতো চৰকাৰ যি চলাই আছে চৰকাৰতহে মিত্ৰতা আছে, কিন্তু দলীয়ভাৱে দলৰ সংগঠন কাম কাজ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি নিজ শক্তিৰে আমি আগবাঢ়ি গৈ আছোঁ। ক'লোৱে সেইটো যে বিৰোধীৰ চাওক, এতিয়া কথা বিৰোধীৰো যেতিয়া বিৰোধ কৰা আৰম্ভ হয়, মানুহে গণতন্ত্ৰত বা এখন চৰকাৰ অহাৰ পিছত বিৰোধীৰ প্ৰতি মানুহৰ অকণমান এটা আৱেগ থাকে, বিৰোধীৰ প্ৰতি মানুহৰ অকণমান এটা মানে কি বুলি কয় এটাচমেণ্ট যিটো কোৱা হয়, সেই এটাচমেণ্টটো থাকে। কিন্তু এতিয়া বিৰোধীৰেই বিৰোধ কৰি আছে ৰাইজে, আৰু কি ক'ব তেনেহ'লে আৰু ইয়াৰ আৰু প্ৰশ্নৰ প্ৰতিক্ৰিয়া আৰু দিবলৈ আৰু বেলেগ মোৰ ভাষা নাই। বিৰোধীৰ বিৰোধ কৰা আৰম্ভ অসম ৰাজ্যত আৰম্ভ হৈছে, দেশত আৰম্ভ হৈছে। আপোনালোকৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই এটা কথা আপোনাক সোধোঁ।